এয়া এতিয়া পায়স বনাম, নাৰায়ণ পূজাৰ পায়স, 4 লিটাৰ গাখীৰৰ পায়স বনাম। এয়া অকণমান প্ৰিপাৰেশ্যনখিনি দেখাই লওঁ। গাখীৰ ইয়াতে চাউল অলপ বেছিকৈ আছে, মই হিচাপ অনুসৰি ল'ম চাউল। এয়া কাজু, কিচমিচ, তেজপাত আৰু গৰম মছলা। এতিয়া পায়সখিনি প্ৰস্তুত কৰিবৰ কাৰণে প্ৰথমে এইদৰে গাখীৰৰ পেকেটখিনি মই কাটি ল'লোঁ। এইদৰে এটা ডাঙৰ চচত আটাইখিনি গাখীৰ মই কাটি লৈছোঁ। ইয়াতে 4 লিটাৰ গাখীৰ আছে আৰু লগতে এয়া হিচাপ অনুসৰি মই চাউল ল'লোঁ, জহা চাউল ধুই পেলাই এইদৰে কোমলাই ৰাখিছিলোঁ, টুকি ল'লোঁ। কাজু, কিচমিচ, গৰম মছলা লৈছোঁ আৰু তেজপাত 2 খিলা লৈছোঁ। গৰম মছলা ইয়াতে মই ডালচেনি আৰু ইলাচিৰ গুড়ি লৈছোঁ, এইখিনিয়ে লাগিব। আৰু এয়া চেনিটো আপোনালোকে হিচাপ অনুসৰি দিব। এতিয়া আহক প্ৰস্তুত কৰোঁ। এয়া প্ৰথমে চচটো মই গেছত পাতি দিছোঁ, গাখীৰখিনি মই উতলিবলৈ দিম প্ৰথমে। এয়া গাখীৰখিনি উতলিছে, এতিয়া তাতে মই কাজু কিচমিচ দি দিম। খুব ধুনীয়াকৈ গাখীৰখিনি উতলি আহিছে। এতিয়া ইয়াতে হিচাপ অনুসৰি কাজু কিচমিচ দিম, তাতে তেজপাত 2 খিলাও মই দি লৈছোঁ আৰু লগতে কিচমিচ আৰু কাজুখিনি মই ধুই টুকি ৰাখিছিলোঁ, সেইখিনি দিলোঁ। আৰু এতিয়া ভালকৈ এবাৰ লৰাই পেলাই উতলিবলৈ দিম। এয়া উতলি আহিছে গাখীৰখিনি ভালকৈ। এতিয়া ইয়াতে চাউলখিনি, যোনখিনি জহা চাউল মই তিয়াই ৰাখিছিলোঁ, এতিয়া জহা চাউলখিনি দিম পায়সখিনি প্ৰস্তুত কৰিবৰ কাৰণে। এয়া অলপ অলপকৈ হাতেৰে মই একমুঠিকৈ এইদৰে চাউলখিনি দি দিছোঁ। আৰু এতিয়া মই ভালকৈ লৰাই দিম এইদৰে আৰু প্ৰায় অলপ সময় উতলাম। আৰু তাতে মই নাৰিকল দিম, কেঁচা নাৰিকল দিলে খুব ভাল লাগে। এইদৰে মই ৰুকি লৈছিলোঁ, আচলতে এইদৰে পূজাৰ পায়সখিনিত মই প্ৰায় দিওঁ। এতিয়া ইয়াতে ৰুকি লোৱা নাৰিকল ইয়াত প্ৰায় 4 চামুচমান হ'ব, এইখিনি মই দি দিছোঁ। আৰু লগতে এতিয়া চেনিখিনি দিম, যিহেতু চাউলখিনি সিজিয়ে আহিছে। এয়া মই চেনিটো হিচাপ অনুসৰি দিম, প্ৰায় 4ৰ পৰা 5 হেতামান দিছোঁ। এইটো গাখীৰৰ হিচাপ অনুসৰি আপোনালোকে দিব পাৰিব। আৰু এইদৰে দি প্ৰায় 40ৰ পৰা 45 মিনিটমান সময় খুব ভালকৈ এইদৰে চিমত দি মই প্ৰস্তুত কৰি আছোঁ, ৰান্ধি আছোঁ ক্ষীৰখিনি। এয়া আকৌ এবাৰ লৰাই দিছোঁ, প্ৰায় প্ৰস্তুত হৈ গৈছে। এতিয়া গৰম মছলা দিম অকণমান, তাতে মই এয়া ইলাচি আৰু ডালচেনি গুড়িখিনি দি দিছোঁ। ফ্লেভাৰটো খুব ধুনীয়া হয়। আৰু শেষত মোৰ এইটো ছিক্ৰেট হয়, মই আচলতে সদায় দিওঁ 1 চামুচ মই ঘি দিওঁ, তেতিয়া ফ্লেভাৰটো খুব ভাল লাগে। আপোনালোকে বাৰু দিয়েনে এইদৰে? আপোনালোকে বাৰু এইদৰে যদি ঘি দি চোৱা নাই, এচামুচ দি চাবচোন, খুব ধুনীয়া হয় ক্ষীৰটো আৰু ফ্লেভাৰটো বৰ ভাল লাগে। এয়া আমাৰ ক্ষীৰখিনি প্ৰস্তুত হৈ গ'ল। আচলতে খুব বেছি টানো হোৱা নাই, খুব বেছি ঢিলাও হোৱা নাই। এইদৰে হ'লে ক্ষীৰখিনি ভাল লাগে খাই। আমাৰ এয়া ক্ষীৰ প্ৰস্তুত হৈ গৈছে। এতিয়া এয়া পৰিৱেশন কৰিম। এইদৰে এতিয়া এটা চচত মই পৰিৱেশন কৰিছোঁ। আশা কৰোঁ আজি ক্ষীৰৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। এইদৰে প্ৰস্তুত কৰি খাই চাব। আৰু আজিলৈ আহোঁ, এইদৰে নতুন নতুন ৰেচিপি লৈ আহি থাকিম। চাই থাকিব পম্পিজ কিটচেন। আজিলৈ আহোঁ, ধন্যবাদ।